নমস্কাৰ, এএছ টিচিং চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ভাৰতীয় সংবিধানৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। বলক আমি বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, সংবিধানৰ ইংৰাজী প্ৰতিশব্দ কনষ্টিটিউশ্যন শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে? ইয়াৰ শুদ্ধ এনচাৰ হ'ব লেটিন ভাষাৰ কনষ্টিটিউট শব্দৰ পৰা। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ আত্মা বা বিবেক বা চাবিকাঠি অথবা দুৱাৰদলি নাইবা পাঠশালা বুলি কোৱা হয়। ইয়াৰে যিটোই দিয়া থাকক ইয়াৰ শুদ্ধ এনচাৰটো হ'ব প্ৰস্তাৱনাক। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানখন কোনে প্ৰস্তুত কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব সংবিধান সভাই। কুৱেশ্যন নম্বৰ 4, সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1946 চনৰ 9 ডিচেম্বৰত। কুৱেশ্যন নম্বৰ 5, সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ডক্টৰ সচ্চিদানন্দ সিনহা। কুৱেশ্যন নম্বৰ 6, সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কুৱেশ্যন নম্বৰ 7, সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ সচ্চিদানন্দ সিনহা। কুৱেশ্যন নম্বৰ 8, সংবিধান সভাৰ সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কুৱেশ্যন নম্বৰ 9, ভাৰতীয় সংবিধান সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দিল্লীত। কুৱেশ্যন নম্বৰ 10, ভাৰতীয় সংবিধানখন পোনপ্ৰথম কেতিয়া সংশোধন কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1951 চনৰ 18 জুন তাৰিখে। কুৱেশ্যন নম্বৰ 11, কাৰ তৎপৰতাত ভাৰতৰ বাবে সংবিধান সভা গঠন হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কেবিনেট মিছন। কুৱেশ্যন নম্বৰ 12, কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1946 চনৰ মাৰ্চ মাহত। নেক্সট কুৱেশ্যন, ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতলৈ কিয় পঠিয়াইছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে। কুৱেশ্যন নম্বৰ 14, সংবিধান সভাই খচৰা কমিটিখন কেতিয়া গঠন কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1947 চনৰ 29 আগষ্টত। নেক্সট কুৱেশ্যন, সংবিধানৰ খচৰা কমিটিৰ সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ডক্টৰ BR আম্বেদকাৰ। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ খচৰা কোনে প্ৰস্তুত কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব খচৰা সমিতি। কুৱেশ্যন নম্বৰ 17, খচৰা সমিতিত কিমানজন সদস্য আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 7 জন। কুৱেশ্যন নম্বৰ 18, সংবিধান সভাৰ অসমৰ সদস্যজনৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰ হ'ব সৈয়দ মহম্মদ ছাদুল্লাহ। নেক্সট কুৱেশ্যন, সংবিধান সভাৰ আদিবাসী সদস্যজনৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰ হ'ব জয়পাল সিং। কুৱেশ্যন নম্বৰ 20, সংবিধান সভাৰ একমাত্ৰ বাওঁপন্থী সদস্যজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব সোমনাথ লাহিৰী। আজিলৈকে এইখিনি। পৰৱৰ্তী ভিডিঅ'ত আমি সংবিধান সম্পৰ্কে ভাল প্ৰশ্ন আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।